গাইজ কি খবৰ আপোনালোক ভালে আছে নিশ্চয় আজি মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' এয়া মই আহি আছোঁ বৰশী বোৱা প্ৰতিযোগিতা পাতিছে আমাৰ শুকান পুখুৰী বেতবাৰী ইয়াতে আছে এখন মহাবিদ্যালয় ইয়াৰ কাষেদিয়ে যাওঁ আৰু আহকচোন আপোনালোকক দেখাই থাকিম বৰশী বোৱা প্ৰতিযোগিতা আৰু মই এতিয়ালৈকে দেখা নাই হ'লেও আপোনালোককো দেখাম বুলি ভাবিছোঁ কিমান দেখাব পাৰোঁ সেইটো মই নাজানো তথাপিতো আপোনালোকক দেখাবলৈ মই চেষ্টা কৰি আছোঁ এইফালে দিয়ে আহিছোঁ আৰু ইয়াতে বহুত গাড়ী মটৰ বহুত দূৰ দূৰণিৰ পৰা আহিছে লগতে মোৰ লগৰ কেইজনীকো ইয়াতে লগ পাই গ'লোঁ এয়া আহকচোন ব'লক যাওঁ এয়া চাওক পুখুৰীটো মই আপোনালোকক দেখাই দিছোঁ গোটেই বাউণ্ডেৰীটো ইমানেই ৰাইজ হৈছে নহয় প্ৰতিযোগী বহুত বেছি আহিছে আৰু বহুত দূৰ দূৰণিৰ পৰা আহিছে অৰুণাচল নাগালেণ্ড শিৱসাগৰ ডিব্ৰুগড় বহুত দূৰৰ পৰা আহিছে সকলো প্ৰতিযোগীৰে লাইন পাতি বৰশী বাইছে আৰু বহুতে পাইছে এতিয়ালৈকে মাছ মই যিটো সময়ত আহিছোঁ সেইখিনি সময়ত মই মাছ পোৱা দেখা নাই সেয়েহে আৰু যাবলৈ চেষ্টা কৰিছোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰি আছোঁ চাওকচোন বৰশীবিলাক ইমান সুন্দৰ মই প্ৰথম দেখিছোঁ ইয়াত দুজন মানে বৰশী দি আছে দূৰলৈ মানে সকলোৱে টোপ দিছে আৰু বৰশীবিলাক নিজৰ নিজৰ স্থানত টোপাইছে আৰু বহুতে মাছ পাইছে আৰু এয়া দেখিছেনে এই বৰশীটো চাওকচোন ইমান সুন্দৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাই থাকিব দেই এয়া চাওক বৰশী পোঙাটো মানে মাৰি পঠিয়াই দিব বহুত দূৰত পৰিবগৈ এয়া চাওক তেওঁ বৰশীটো টোপ দি পানীলৈ পেলাই দিছে এয়া চাওক আৰু ইমান ৰাইজ হৈছে ইয়াতে মানে দোকান পোহাৰ সকলো দিবলগীয়া হৈছে ৰাইজে খাইছে আৰু ইমান ৰাইজ আহিছে নহয় পাইছে ক'ৰ আহিছে আপুনি যোৰহাটৰ পৰা ইয়াত ফাৰ্ষ্ট টাইম নে আৰু ক'ৰবাত পাইছে আচ্ছা কেটলি হাতত অহা নাই ন
বাইদেউহঁতে পাইছেনে? আমি পালো কেইটা? 1 কেজি 900 গ্ৰামৰ এটা পাইছো, 1 কেজি 300 গ্ৰামৰ এটা পাইছো। একেবাৰে মিছা। শ্ৰেষ্ঠ পুৰস্কাৰটো মই পাম বুলি ভাবিছো। হয় নি? বৰশী কটা? বৰশী আছে, ঘৰত থৈ আহিছো। সেইফালে ইয়াত বৰ্তমান দৰ্শক হৈ আহিছো। হয় নেকি? হ'ব দিয়া। Third, fourth, fifth, sixth, seventh, eighth, ninth, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20. আপোনাৰ থাৰ্ড পুৰস্কাৰ 50,000 পৰা আপোনাৰ ফ'ৰ্থ হ'ল 30,000, 5 নম্বৰটো হ'ল 20,000। এয়া গুচি আহিছো, এটাও নেদেখিলো মাছ পোৱা ন, মাছ পোৱা এটাও নেদেখিলো, এনে আহিলো। ইয়াতে সকলো প্ৰতিযোগীয়ে পুৱা 9 বজাৰ পৰা আৰম্ভ কৰি আছিল আৰু এতিয়া 2 বজাত সমাপ্ত হ'ব। এয়া প্ৰতিযোগীসকলে কাৰ কপালত কি ভাগ্যত মানে কাৰ ফুটে নাজানো আৰু প্ৰথম পুৰস্কাৰ 1 লাখ আৰু তেওঁলোকে বৰশী বোৱা সমাপ্ত কৰিব আৰু পুৰস্কাৰবিলাক লৈ যাব। আৰু মই ইমানখিনি পুৰস্কাৰবিলাক দেখাব নোৱাৰিলোঁ যিহেতু মোৰ সময় হৈছিলে আৰু আহি আছোঁ এই লগৰবিলাকৰ লগত। ক'ত পাইছেনে? এটাও নাই। ক'ৰপৰা আহিছে? বেছিটো নহ'ব। এয়া হৈছে আমাৰ ফিচাৰী মালিকনী আৰু তেওঁক মই সুধিছোঁ আৰু কিমান প্ৰতিযোগী হৈছে, কিমান মাছ পাইছে, তেওঁ মানে মোক সুন্দৰকৈ কৈছে। আপুনি কওকচোন আপোনালোকৰ ফিচাৰীত কিমান কেণ্ডিডেট আহিছে? আমাৰ ফিচাৰীত কেণ্ডিডেট এতিয়ালৈকে 300 ওপৰত গৈছে। বাও, ধৰিছে নাই এতিয়ালৈকে মাছ? ধৰিছে যথেষ্ট ধৰিছে। হয় নেকি? মই যে এটাও নেদেখিলোঁ। আপুনি চাগে হয়তো অলপ দেৰিকৈ আহিলে। সেইটো হয় বাৰু, মোৰ দেৰি হ'ল অহা। পিছে যি কি নহওক, ধন্যবাদ থাকিলে আপোনালৈ। যাওক। যিহেতু এইকেইদিন মই ভিডিঅ' বনাব পৰা নাছিলোঁ, সেয়েহে আজি আপোনালোকৰ আগত অকণমান ভিডিঅ' বনাই শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।